আজি আমাৰ ইংলিছ গ্ৰামাৰ টেষ্ট হ'ব এটা। তো কত এড হ'ব, কত অন হ'ব আৰু কত ইন হ'ব। তো সেইটো চাম আজি। তো এড মনত ৰাখিব টাইম, সময়ৰ আগত সদায় কি বহে, এড হয়। অন ডে, যিকোনো দিন থাকিলে তাৰ আগত কি হ'ব, অন হ'ব। আৰু ইন কেতিয়া হ'ব, যেনেকুৱা ছিজনছ, মান্থছ আৰু ইয়াৰ, এইকেইটাৰ আগত সদায় কি হ'ব, ইন হ'ব। তো ডে আছে, প্ৰথমটোত ফ্ৰাইডে আছে, ফ্ৰাইডে দিন হয়, ডেজ এটা, তো কি হ'ব, অন হ'ব। চেম সামাৰ আছে, ছিজন, তো আমালোকে জানো ছিজনৰ আগত কি বহে, ইন হয়, তো এইটো কি হ'ব, ইন হ'ব। তো 5 o'clock, এইটো কি নিৰ্দিষ্ট এটা সময় দিয়া আছে, সময় টাইম, তো আমালোকে জানো টাইমৰ আগত কি বহে, এড বহে, তো এড হ'ব এইটো। জানুৱাৰী কি আছে, মান্থ, তো মান্থ থাকিলে আমালোকে জানো ইন হয়। 2024 এটা নিৰ্দিষ্ট চন দিয়া আছে, ইয়াৰ দিয়া আছে, তো ইয়াৰ থাকিলে আমালোকে জানো ইয়াৰ আগত কি হয়, ইন হয়। তো তেনেদৰে আপোনালোকে কওকচোন ইয়াত কি হ'ব।